মই চাকৰি কৰিলোঁ 17 বছৰ তো বহুত দেশ বিদেশ ঘূৰিলোঁ বাৰু তাৰপিছত আহি পিনি আৰু এইবিলাকে কৰি আছোঁ প্লাছ এইবিলাক ইণ্টাৰেষ্ট আছে আৰু মোৰ মানে কিবা এটা আইডিয়া কৰি মানে বেলেগ এটা ভাল আইডিয়া উলিয়াব বিচাৰি থাকোঁ মানে গতিকে টায়াৰটো এতিয়া কৰি আছোঁ গতিকে ৰাইজে ভাল পাইছে এইটোকো এয়াহে আৰু কি কি বস্তু বনাব পাৰিছে টায়াৰৰ পৰা আচলতে মইতো টেবুল বনাওঁ চকী বনাওঁ একচুৱেলি মই পকাৰো কাম কৰোঁ পকাৰ মানে এনেই মিস্ত্ৰী কাম নহয় মই পকাৰ ডিজাইন বনাওঁ ষ্টেচু বনাওঁ মূৰ্তি বনাওঁ যেনে ধৰক ইগলটো বনাইছোঁ সেইফালে ৰাইনো বনাইছোঁ আৰু কাঠৰ বনাওঁ ডিজাইনবিলাক তেনেকৈ আৰু মনলৈ কেতিয়াৰ পৰা এই কামৰ লগত আপুনি জড়িত কিমান দিন হ'ল কাম কৰা এইবোৰ কাম কৰা কেতিয়াৰ পৰা জড়িত তেনেকৈতো মোৰ কামটোতো আগতে সৰুৰ পৰাই আগ্ৰহ আছে মোৰ এনেই কিবা কিবি কৰি থাকোঁ বাৰু আগৰ পৰাই তাৰপিছত আহি পিনি মই এনেই চাওঁ মানে মোবাইলবিলাকত চাওঁ আইডিয়া লওঁ তাৰপিছত নিজে চেষ্টা কৰি চাওঁ ইম্প্ৰুভ হৈ যায় আৰু মানে ছাকচেছ হৈ যায় কেতিয়াও পালেং বনাইছে বা বিভিন্ন ধৰণৰ টেবুল বনাইছে হয় মই পালেং বনাইছোঁ পকাৰ পালেং বনাইছোঁ আপুনি দেখিছে তো ভাবিলোঁ যে চবেইতো কাঠৰ বনায় কেতিয়াবা গোন্ধও খায় হয় নহয় মই ভাবিলোঁ যে পকাৰ যদি বনাওঁ লাইফ টাইম থাকিব মই যেতিয়া বুঢ়া হৈ যাওঁ নাতি পুতি চাব মানে ককাই তেনেকৈ বনাই গৈছে এইবুলি ভাবি পেলাই পকাৰো বনালোঁ তাৰপিছত টায়াৰ বনাইছে টায়াৰো যদিও যদি মোৰ ল'ৰা ছোৱালীৰ পিতেকহঁতেও ভাবিব যে এইটো কেতিয়া বনাইছিলে এতিয়ালৈকে কেনেকৈ আছে মানে এইটো এনেকুৱা বস্তু যে লাইফ টাইম মানে গেৰাণ্টি আছে ইয়াত তেনেকুৱা মানে এখন চকী বনাবলৈ কিমান দিন সময় লাগে এখন চকী বনাবলৈ একচুৱেলি টায়াৰ বিচাৰিবলগীয়া হ'ল এনেই বনাবলৈ 2-3 দিনত হৈ যায় এখন চকী আচলতে বিক্ৰীও কৰে নেকি আপুনি ইয়াত চাহিদা আছে নেকি ইয়াৰ মোৰ পাৰ্চেছ কিবা বিক্ৰী কৰিবলগীয়া মন নাছিলে বাৰু কিন্তু লগৰ এজনে মানে কিবা জোৰ কৰিছে আৰু মানে মোক লাগিবই বুলি গতিকে এতিয়া তেনেকৈ মানে বিক্ৰী কৰি আছোঁ বাৰু বাধ্যত পৰি ইহঁতে ভাল পায় মানে সেইকাৰণে বনাই থাকোঁ আৰু কিমান দিন কৰিছে চাকৰি মই 17 বছৰ কৰিছিলোঁ তাৰপিছত 2005 চনত ভৰ্তি হৈছিলোঁ তাৰপিছত 2022 চনত ৰিটায়াৰ হৈ আহিছোঁ এতিয়া প্লাছ আকৌ এই আমাৰ বিজুলী ভৱন কিবা AGCL ইলেক্ট্ৰিচিটিত আকৌ সোমাই আছোঁ মানে তেতিয়া ডিউটি থাকোঁতে নকৰোঁ পাৰ্ট টাইম যেতিয়া ডিউটি নাথাকে আকৌ এইবিলাক কৰি থাকোঁ মানে এনেই নাথাকোঁ আৰু ধন্যবাদ হয় ব্যৱসায়টো আগবঢ়া কিবা পৰিকল্পনা কৰিছে নেকি তেনেকৈতো ভবা নাই বাৰু কিন্তু যদি ভৱিষ্যতে মাৰ্কেট কোনোবা যদি কাষ্টমাৰ যদি তেনেকৈ বিচৰা ডিমাণ্ড থাকে তেতিয়া মই চেষ্টা কৰিম মানে আগবঢ়াবলৈ